হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ গাইজ? তো আজি সকলোৱে জানে নতুন বছৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰাই, আৰু আপোনালোকক সকলোকে হেপী নিউ ইয়াৰ। গৈ আছো মন্দিৰত, কাৰণ আজি ফাৰ্ষ্ট দিন মন্দিৰ যাব লাগে বুলি জানো, তো সেইটো কাৰণে আমি মন্দিৰত গৈ আছো। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি কোনে কোনে গৈ আছো আপোনালোকক মই দেখাই আছো। তো এইজনে এইটো এটা আছে মাস্ক পিন্ধি লৈছে পুৰা ব্লেক হোৱাইট চাৰ্ট পিন্ধি। তাৰে পিছত এইফালে আমাৰ অলপ কালি বৰষুণ দিছিলে ইয়াতে চেন্নাইত, এতিয়া ৰ'দ দিছে বাৰু, একো নাই। তো ভাল লাগিব, আজি ডিউটিও বন্ধ আছিল, সেইটোৰ কাৰণে মন্দিৰত যাব ওলাইছো। তো আপোনালোকে ভিডিঅ' চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব। আৰু মোৰ 700 ছাবস্ক্ৰাইবাৰ হৈ গৈছে, আপোনালোকে অলপ আৰু যোনে যোনে চাই আছে, যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। তো অতি সোনকালে এইটো বছৰত মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যাব। তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব। তো ভিডিঅ'টো চাই থাকক। তো গাইজ, ফাইনেলি আমি আহি পালোঁ মন্দিৰ। এই পাহাৰৰ ওপৰত থকা এই মন্দিৰটোৱে হৈছে, তাতে আমি গৈ আছোঁ ছয়জনে। তো ফাইনেলি আমি আহি পালোঁ। তো আপোনালোকে কেনেকুৱা লাগিল আমাৰ যাত্ৰাটো কমেণ্টত জনাব, আৰু মন্দিৰটো আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব। বহুত দূৰ আছে, আমি আহি পালোঁৱে তথাপিও। তো গাইজ আমি আহি পালোঁ। পাহাৰত উঠি চিৰি উঠি আহি আছোঁ এতিয়া। বহুত মানুহ আজি গাইজ, বহুত মানুহ হৈছে 1 তাৰিখ বুলি। এইটো হৈছে বনাই আছোঁ।